এই মৰম লগা ভণ্টি কিজনী নাজানো ক'ত ঘৰ আছে নেকি কোনোবা যেন তোমালোকৰ মৰমৰ। পাপৰি বা আমাকে কিবা কৈছে নেকি? এই বুঢ়াটোৱে আমাকে জোকাইছে। বুঢ়াটোকে সেকা দি থৈ আহোঁ। ককা কি হ'ল? আপুনি যে আমি এফালে যাওঁতে পিছফালৰ পৰা গান গাই আছে কিয়? আপুনি ইমান বুঢ়া বয়সত লাজ নাপায় ইমান সৰু সৰু ছোৱালীকেইজনীক এনেকে গান গাই গাই জোকাই থাকিবলৈ? কথাই প্ৰতি অভিমান তোক বুজাবলে বৰ টান লাগি ধৰি নাথাকিবি নাপাই দেই মই নাজান। কি হে ককা, আপোনাৰ ইমান গান গোৱাৰ চখ লাগিছেনে? ইমান যদি গান গোৱাৰ চখ লাগিছে ষ্টেজৰ ওপৰত গান গাবগৈ। এনেকে ছোৱালী দেখি এতিয়া আপোনাৰ ইমান বুঢ়া বয়সত এনেকে গান গাই থকাৰ দিন নাই নহয় আৰু। হয় দিয়া পাপৰি বা, তুমি ঠিকেই কৈছা। ককাৰ মাতটো আকৌ বৰ ধুনীয়া, ষ্টেজত গাব পাৰিব। হেৰ' বন্তিহঁত এনেকেনো কিয় খং কৰিছা? মই বুঢ়া হলো বুলিয়েনো বাটত গান এটাও গাব নোৱাৰিম নে? হা, এনেকে খং কৰিব নাপায় নহয়। গান গোৱাৰ লগত বুঢ়া ডেকা কি কথা আছে? মন গ'ল আৰু গান গাই দিলো। কিয়, তুমি কি বেয়া পাইছা নেকি মোৰ গান শুনি? হ'ব গান গোৱাৰো কিছুমান ভাগ আছে নহয়। আপুনি এতিয়া বয়স হৈছে, আপুনি হৰিনাম গাওক। আপুনি এনেকে ছোৱালী দেখিলে তেনেকুৱা জোকোৱা টাইপৰ গান গাব নালাগে নহয়। এনেকুৱা লাগিছে যে আপুনি আমাক জোকাইছেহে। হেৰ' বন্তি, ক'তনো মোৰ বয়স দেখিলা? মোৰ চুলিদাৰিবিলাক পকিলে বুলি তুমি বুঢ়া বুলি ভাবিছা নেকি? এতিয়াও মই বিয়া পতা নাই। বিয়া পাতিম বুলিয়ে ছোৱালী বিচাৰি আছো আকৌ ৰাস্তাই পদূলিয়ে। ক'ত পাওঁ ছোৱালী? এই বুঢ়াটো অলপ মেণ্টেল নিচিনাহে লাগিছে। এই বুঢ়াটোৰ লগত এনেই টাইম ৱেষ্ট কৰি থাকি লাভ নাই। আমি যোৱাগৈ ভাল। ব'ল আমি যাওঁগৈ। আহা পাপৰি বা, এই বুঢ়াটো অলপ পাগলৰ নিচিনাই লাগিছে। এই বুঢ়াটোৰ লগত এনেই কথা পাতি টাইম ৱেষ্ট কৰি থাকিব নালাগে। তহঁতেহে বেয়া পাইছ, মই দেখোন ককাৰ গানকেইটা শুনি ভালেই পাইছো। মানুহজন দেখোন বেয়া নিচিনা লাগাই নাই। তহঁতেহেনো কি বেয়া পাইছ? তই চুপ থাক, এনেই পেক কৰি নাথাকিবি। মানুহ চানুহ চিনি নাপায়, এনেই পেকাই থাকিবি। ব'ল। अरे परदेसी जाना नहीं मुझे छोड़ के সঁচাকে এই বুঢ়াটো পাগল দেই। ব'ল ইয়াৰ পৰা পটাপট যোৱাই ভাল। কি হে পেটুৱা কাইটি, ছোৱালী পাইছে নাই? কিমান আৰু ছোৱালী পিছে পিছে ঘূৰি ফুৰিব? সোনকালে ছোৱালী এজনী চাই বিয়াখন পাতক আকৌ। আমিও বিয়া খাবলৈ ৰখি আছো নহয়। আমাৰ বিলাকৰ তেতিয়াহে বিয়া পাতিব পাৰিম। আপুনিয়ে যদি এতিয়ালৈকে বিয়া নাপাতাকে থাকে, আমাকনো ঘৰত আকৌ বিয়া পাতি দিব জানো? হেৰৌ ভেলৌ, মইনো এতিয়া ৰাস্তাত ৰখি কি কৰি আছো বুলি ভাবিছ তই? ইয়াতেতো মই ছোৱালীয়ে চাই আছো। বোলো কোনোবাই যদি পাওঁ যদি হাতত ধৰি টানি ঘৰতে একেবাৰে সুমুৱাই দিমগৈ। কিন্তু ছোৱালীয়ে পোৱা নাই তেনেকুৱা। কিয় জানো মোক পচন্দই নকৰা হৈছে আজিকালি। পেটুলা ককাই, আপুনি যি বৰলে কামোৰা হাঁহি মাৰে আৰু আপোনাৰ হাঁহিৰ কাৰণেই পচন্দ নকৰে। হেৰৌ জহনি মৰা, কি কথা কবলৈ আহ? মইনো ক'ত বৰলে কামোৰা হাঁহি মাৰো? মই যি ধুনীয়া ফেণ্টাষ্টিক হাঁহি মাৰো, এই হাঁহিতেতো ছোৱালী পাগলাই হৈ যাব লাগিছিল। কিন্তু কিয় এনেকুৱা হৈছে? দিন দশাই বেয়া চলিছে নেকি মোৰ ঠিক নাই আৰু। আজিকালি কিয় ছোৱালীবোৰে মোক নোচোৱা হৈছে? পেটুৱা কাটি, মই কথা এটা কওঁ নেকি? আপোনাৰ যে এই দাড়িবিলাকত কাটি দিব আকৌ। দাড়িবিলাক যি পকা দাড়ি হৈ আছে, ছোৱালীয়েনো ক'ত পচন্দ কৰিব? আপুনি বৰলে কামোৰা হাঁহিটো মাৰিলেও ভালেই, কিন্তু পকা দাড়ি সোপা আৰু চুলি সোপা কাটি দিব আকৌ। তেতিয়া আপোনাক এনেই পচন্দ কৰা হৈ যাব। ৰাম 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 ৰাম, এইবিলাক তই কি কথা কৈছ? মই ইমান কষ্ট কৰি দাড়ি কোচা ৰাখিছো আৰু তই কৈছ মোৰ দাড়িখিনি কাটি দিবলৈ? না 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 না, এইটো কেতিয়াও হ'ব নোৱাৰে। মই কেতিয়াও দাড়ি কাটিব নোৱাৰো। হ'ব দিয়ক পেটুৱা ককাই, আপুনি কি কৰে কৰিব আৰু। মই যাওঁ, মোৰ দেৰি হৈছে। আৰু ক'ত যাওঁনো ইমান দৌৰা দৌৰিকে? ৰখচোন অকমান। নাই মোৰ এতিয়া ৰখি থাকিবলৈ সময় নাই। মই বাৰ্থডে এটা খাবলৈহে আহিছিলো। মই তাত যাওঁ, দেৰি হ'ব নহ'লে। হেৰৌ কাৰ বাৰ্থডে পাতিছেনো? ময়ো যাওঁ দে নহ'লে তোৰ লগতে। বেয়া পাবি নেকি আকৌ তই?
তাত যদি কোনোবা ছোৱালী তোৱালী পাওঁৱেই আকৌ। হয় নেকি? ব'লক তেন্তে, তাত এনেও বহুত ছোৱালী পাব কাৰণ ছোৱালী মানুহৰে বাৰ্থডে। তেন্তে ব'লা ব'লা, দেৰি নকৰো। আহা, কিয় দেৰি কৰি আছা? বাৰ্থডেত ইমান বস্তু সজাবলগীয়া আছে। এই ভুলো তাতকো ক'লো যে অকণ সোনকালে আহিব, অকণ সহায় কৰি দিবহি, এতিয়ালৈকে আহি পোৱাহি নাই। চিলচিলি কাক বকি আছ হে? আহিলো দে, ইমান বকি থাকিব নালাগে, মই পাই গলোহি। অকণমান দেৰি হ'ল আৰু বেয়া নাপাবি। হ'লেও আপুনি ইমান দেৰি কৰিব লাগেনে ভুলৌদা? আপোনাকতো মই কৈছিলো অলপ সহায় কৰি দিব লাগিব, সোনকালে আহিব বুলি। আপুনি ইমান দেৰি কৰিছে, কি কৰি আছিলেনো ঘৰত? অথনিয়েতো মই আপোনাক মাতি থৈ আহিছো। আৰু এইটো কাক লৈ আহিছে আপুনি লগত? এজন আমাৰ ওচৰৰে মানুহ দে, একো নহয় দে, মইহে লৈ আহিছো লগতে। বোলোদা, আপুনি আনিছে এজন ভাল মানুহ আনিব নোৱাৰিলে, এই বুঢ়াটোক কিয় আনিব লাগেনো? কিনো হ'ল, বুঢ়া মানুহটো যেনিবা আহিলে, তোৰনো তাতে কি অসুবিধাটো হ'ল? হ'ব দে, একো নহয় দে, আহিছে আহক আৰু। মইহে লৈ আহিছো, ইমান বেয়া পাব লাগেনে তাতে? এইবাৰ পৰা ডেকা ল'ৰা এটা লৈ আহিম দে, তই যদি মোক বাৰ্থডে খাবলৈ মাত। সেইটো কথা নহয় অ, আপুনি বুজি পোৱা নাই। এই বুঢ়াটো বহুত অভদ্ৰামি কৰিছে অথনি আমি এইফালেদি ৰাস্তা দি আহোঁতে বুঢ়াটোৱে আমাক। বুজিছে ভুলৌদা? আমি ৰাস্তা দি আহোঁতে যে আমাক গান গাই গাই জোকাইছে বুঢ়াটোৱে। ইমান বয়সস্থ বুঢ়া মানুহটো লাজ নাপায়। এনেকে বাৰু আমাক জোকাব লাগেনে? লাজ নাপায় বুঢ়াটো। আপুনি ইমান সৰু সৰু ছোৱালী কেইজনীও জোকাব লাগেনে? ডাঙৰ ডাঙৰ কেইজনীক জোকাই থাকে বেলেগ কথা। ইমান সৰু সৰু ছোৱালী কেইজনীকো আপুনি জোকাবলৈ এৰি দিয়া নাই। সেইকাৰণেই আপুনি ছোৱালী বিচাৰি পোৱা নাই, মই এতিয়াহে বুজি পাইছো। হেল্ল' হেল্ল' হেল্ল', ভলো ৰ'বাহে, মোৰ ফোন এটা আহিছে, মই আহি আছো ৰ'বা, মোৰ ইমাৰ্জেঞ্চি ফোন এটা আহিছে। দেখিলেনে ভলৌদা, এতিয়া বুঢ়াটোৱে কেনেকে লাজ পাই পেলাই গুচি গ'ল? কি কবা আৰু, বুঢ়াই ছোৱালী বিচাৰি বিচাৰি একদম পাগলা হৈ গৈছেগৈ। ছোৱালীয়ে নাপায়, সেইটো কাৰণে একদম সৰু ডাঙৰ একো নাচায়, যাকে পায় তাকে জোকাই দিয়ে। ভালেই হৈছে, বুঢ়াই ছোৱালী নাপালেই ভাল হ'ব, মই নাপালেই ভাল পাম। এই এনেকে নকবা, বুঢ়াই ছোৱালী এজনী আনক দিয়া, তেতিয়াহে যদি আমাৰ গাঁওখনত অলপ শান্তি হয়। নহ'লে কোনো ছোৱালীয়েই ওচৰেদি যাব নোৱাৰে। বুঢ়াক ছোৱালী এজনী কেনেবাকে আনি দিব পাৰিলেহে শান্তি হ'ব আৰু। ৰাইজসকল, ভিডিঅ'টো আজি ইমানতে সামৰিলো আৰু দিয়ক। বুঢ়াই ছোৱালী পায় নে নাপায় নাজানো, ইমান বয়স হ'লহি বুঢ়াটো, এতিয়া এনেকে ছোৱালী বিচাৰি বিচাৰি ছোৱালী জোকাই ফুৰে। তথাপিও আমি ছোৱালী পোৱাটোৱে বিচাৰিছো, আৰু তেতিয়াহে আমাৰ গাঁওখনত আকৌ শান্তি আহিব। নহ'লে বুঢ়াই যায় তাৰে পিছে পিছে এনেকেই ছোৱালী জোকাই ফুৰিব। আপোনালোকেও বুঢ়াই ছোৱালী এজনী পোৱাটোৱে বিচাৰক, আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব, আৰু ছাবস্ক্ৰাইবটো কৰি দিবলৈ নাপাহৰিব।